নমস্কাৰ বন্ধুসকল, এই যে আমাৰ অসমৰ ল'ৰাবিলাক শুকাই খিনাই গৈ আছে। কিহৰ কাৰণে গম পাইছেনে আপোনালোকে? আপোনালোকে ভাবিছে কল বাগানখন দেখি কল বাগানত হাজিৰা কৰি শুকাই খিনাই গৈ আছে। নহয়, বিশেষ কাৰণ আছে। ঠিক আছে, ভিডিঅ'টো চালে নিশ্চয় গম পাব আপোনালোকে খিনোৱাৰ কাৰণটো কি। ঠিক আছে, তোকে দেখি জানো মরম লাগি যায়, বহু কথা জানো কবলে ও ৰুণু ভালকে সোমাই যাম ঘৰত যদি নাই কোনো। সকলোৰে হাতত এণ্ড্ৰইড ফোন আছে এতিয়া। সেইসকল বাইদেউ বা বৌ ভণ্টি এইবিলাকৰ ভিডিঅ' চাই সিহঁতে মানে কি হৈছে, থাকিব নোৱাৰা হৈ পৰিছে। আনকণ্ট্ৰল হৈ ক'ত যাব লাগিছে, বাথৰুম নাইতো কোনোবা এনেকুৱা ধৰণৰ জংঘলত। সদায় চাব, সদায় ভিডিঅ' মাধ্যমেৰে চাব, বাথৰুমত যাব। কি ক'ব ধৰিছোঁ মই নিজে ক'ব পৰা নাই। আগতে 84 kg আছিলোঁ ময়ো। লাহে লাহে ৱেটটো চোন কমি যাব ধৰিছোঁ। হাজিৰা কৰাত কিন্তু কমা নাই, আমি নিজে জানো। হাজিৰা আগতো কৰিছিলোঁ, কিন্তু এই ক্ষেত্ৰত সদায় যাই শুকাই খিনাই যাব লাগিছে। ঠিক আছে,